हेलो गाइस, फिर से वेलकम बैक टू माय यूट्यूब चैनल। तो आमी आसिलो মাজুলীৰ পৰা নাও আমি ওলাইছোঁ ঘৰ হৈ। যোন ঘৰত আছিলোঁ সেই ঘৰৰ পৰা ওলাই আহিলোঁ, খানা পিনা খালোঁ, খাই লৈ এতিয়া ওলাই আহিছোঁ আৰু আছে জেগা এনেকুৱা সত্ৰ আছে, তাক কেইখনমানত সোমাবও আছে, তো সোমাম। তো এতিয়া আহিলোঁ, এতিয়া 11টাও বাজিলে। ভাবিছিলোঁ 10টা মানত ওলাম, কিন্তু ৰাতিপুৱা শুই উঠাও দেৰি হ'ল, ৰাতি 2:30মান বাজিলে শুৱা। তো তেতিয়া অলপতো টোপনি ধৰিলোঁ, ইমান এটা টোপনি যোৱা নহ'লে, আৰু পালোঁ সোনকালে। তথাপিও গা চা ধুই ৰেডি হৈ হোৱালে 11টাই বাজিল। তো এতিয়া দিনতে বাকী জেগাবোৰ অলপ চলপ চাম, চাই লৈ আবেলি মানত যাম আৰু। 5টাত ফেৰী আছে বুলি শুনিছোঁ, তো 5টাতে ওলামগৈ এই ঘাটটোত। আমি আছিলোঁ দক্ষিণপাট সত্ৰৰ ফালে, মানে এইফালে আছিলে আমাৰ চিনাকি মানুহ ঘৰ, তো সেই তাৰ পৰা ওলাই আহিলোঁ। তো এতিয়া আমি তো লগৰ দুটা পালোঁ, এই দুটা আমাৰ লগৰে আছিলে ঘৰৰ ওচৰ, সিহঁতো আছিলে। সিহঁতে 3 দিনমান হ'ল অহা, তো আজি একেলগে যাওঁ আৰু ঘৰ গোটেইকেইটা। তো এতিয়া গোটেইকেইটা আউনীআটী সত্ৰত সোমামগৈ, আউনীআটী সত্ৰত গোটেইকেইটা সোমাম। তাততো এখন সোমোৱা নাছিলোঁ কালি মানে সময় নহ'লে, তো আজি সোমাই চাই লৈ যাওঁ আৰু। তো আউনীআটী আৰু 5 কিলোমিটাৰ আছে বুলি কৈছে, তো তাত যাওঁ। আউনীআটী সত্ৰ, এইটো এটা চেণ্টাৰ। তো পাইছোঁহে আৰু বেছি দূৰ নাই, এয়া গেট পালোঁৱেই, বেছি দূৰ নাই মানে পালোঁৱেই আউনীআটী সত্ৰ। মজা লাগিছে। তেৰি বাপৰে, তো এতিয়া আমি আহি পালোঁহি আউনীআটী সত্ৰ। সেয়া ছাইডতে জোতা খুলি গৈছোঁ, জোতা খুলি এয়া ভিতৰত সোমাইছোঁ আৰু। দুফালে দুটা পুখুৰী, ইফালে এয়া কিবা আছে। ইফালেও কিবা কিবি আছে, সম্ভৱ অতিথিশাল চাগে, কোনোবা আহিলে তাতে থকা মেলা থাকি মেলি ইয়াতে কৰিব পাৰে। ফুলে ফুল, নাৰ্জী ফুল, গোটেই নাৰ্জী ফুল মজা আছে। কি কৈছে কালি মই ফাৰ্ষ্টতে তাত সোমাই কৈছোঁ, কমলাবাৰী যাওঁ বোলা বুলি কৈছোঁ, চাগে
এই মানুহ কম আছে ইয়াত মানুহ কম আছে অঁ স্বাগতম আউনীআটী সত্ৰ তো নামঘৰ তো মিউজিয়াম তো লাইব্ৰেৰী এইটো এটা লাইব্ৰেৰী হয় মানে এইটো লাইব্ৰেৰী আৰু ইফালে মিউজিয়াম আছে তাত পহু আছে এয়া নামঘৰ ভাগ মূল নামঘৰ নামঘৰ ইয়াতে চাকি ধূপ জ্বলা হয় জ্বলাই আছে সকলোৱে মূল নামঘৰ ভাগ বিষ্ণুচন্দ্ৰ দেৱ গোস্বামী পঞ্চদশ সত্ৰাধিকাৰ তাৰপৰা ইফালে ভাগৱত ভাস্কৰ শ্ৰী শ্ৰী হেমচন্দ্ৰ দেৱ গোস্বামী চতুৰ্দশ সত্ৰাধিকাৰ তুলসী গছৰ খুঁটা ৱাও এইটো দেখিছে তুলসী গছৰ খুঁটা ৱাও তুলসী গছ বাপৰে 1821 চনৰ মানে কি তেতিয়া আৰু কিবা নেকি চনটো নপৰে এইটো হক পৰিব খ্ৰীষ্টাব্দ এনেকুৱা পৰিব হক পৰিব 1821 to 1838 হক সিংহ দিনৰ আউনীআটী সত্ৰত ইমান কাৰ্যৰ অবীৰ হৈ পৰিছিল আদি হ'ব লাই খুঁটা ৰূপে স্থাপন কৰা হৈছিলে এইটো লাই খুঁটা ৰূপে এই গামোচা দি থোৱা আছে কিমান ডাঙৰ বাহ বাহ ইমান ডাঙৰ তুলসী গছ ইমান ডাঙৰ কম নেকি বাপৰে তাকো খুঁটা এইটোতো অলপটোৱে বাকীখিনিতো থাকিলে এইটো আধাটোহে আধা বা কিবা কাষত থকা এইটো কি হয় বুলি এইটো তাকে তোমাৰ লগাই থৈছে হেলে যাব নোৱাকে চাই ঘুৰিব নোৱাকে কি ফুট মান আছে বাৰু ফালে আকৌ ভিতৰ ফালে সোমাই আহিছো মূল নামঘৰ ভাগ চাকি বন্তি জ্বলি আছে ডবা ইমান ডাঙৰ ডবা বাপৰে এয়া গৰুড় পক্ষী তাকে মাজত যাওঁনে নাযাওঁ কোনো যোৱা নাই মানে কেনে কৈছে এই ছাইডৰ পৰাই দেখুৱাইছোঁ আৰু এনেকৈ সম্পূৰ্ণ নামঘৰ বহুত ডাঙৰ আছে দেই নামঘৰ ভাগ বহুত ডাঙৰ আছে ইয়াত দেখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট সিংহযাত্ৰা ভাওনাৰ আৰ্হি চিত্ৰপট ইয়াতে বনাই থোৱা আছে ওপৰত আঁৰি থোৱা আছে মেইনকৈ মজা আছে ভগৱান শ্ৰীকৃষ্ণ ইয়াত কিবা কি হৈছিল নাজানো কিবা হৈছিল আৰু তো ইয়াৰ পৰা আমি এতিয়া ওলালোঁ আৰু আউনীআটী সত্ৰ তাৰপিছত নেক্সট আৰু কি পাওঁ সোমামগৈ চাই ইফালে দেখিছে ইয়াত আকাশবন্তি জ্বলোৱা হয় আকাশবন্তি তাত কেনেকৈ কি কৰে নাজানো বাৰু তাতে জ্বলাই তো ইয়াৰ পৰা ওলালোঁ নেক্সট ভিডিঅ'টো চাই থাকক আৰু আছে পিছলৈও তো গাইছ আমি এতিয়া কমলাবাৰী সত্ৰৰ পৰা মানে কমলাবাৰী আউনীআটী সত্ৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি এতিয়া পাইছোঁ মানে গৈ আছোঁ আৰু সোনকালে ওলাই দিলোঁ মানে দলং
এইটো ভিউ, এই ভিউটোক মই কালি দেখাব নোৱাৰিলোঁ আপোনালোকক। আহোঁতে যিটো ভিউ ওলাইছিল, ৱাও। এইফালে চাওক, এখন দলঙৰ ওপৰত এইফালে নদী নহয়, বিল এখন। কি মজা ভিউ আছিলে কালি। তো এতিয়া আউনীআটী সত্ৰৰ পৰা ওলাই আহিলোঁ আমি, মানে পিছত ফেৰি নাপাম যেন লাগিল। তো সোনকালে ওলাই দিবলৈ ক'লে, লগৰকেইটাও ক'লে, তো সোনকালে ওলাই আহিলোঁ। দুপৰীয়া হ'লেই আৰু। পেট্ৰল আছেই, হাফ টেংকি আছে, তথাপিও আকৌ ফুল টেংকৰ ল'ব লাগিব। বিন্দাছ চলি আছে এতিয়াও। ঘৰ পাই যামগৈ, টেনশ্যন নাই। ভৰাই থ'ম, তথাপিও ভৰাই থোৱাটো কি আপত্তি। বাইদেউ মাজুলীটো বহুত মজা পালোঁ আহি দেই। ইমান ভাল হ'ব যেন লগা নাছিল, ভাল পালোঁ, ভাল লাগিল। আকৌ আহিম কেতিয়াবা এনেকেই। বাইক লৈ অহাৰ এটা মজাই বেলেগ। বাইকৰ এটা এনেও বাইক লৈ ঘূৰাই চখ আমাৰ ডেকা ল'ৰা। তো বাইকৰ যিটো মানে ফিল আহে, তো সেইটো কাৰত নাহে তেনেকুৱা। ইয়াতে তো ইয়াতে পেট্ৰল ভৰাই যাওঁ। এয়া এতিয়া গড়মূৰ চেণ্টাৰ, এইখন গড়মূৰ থানা। কি এক ধুনীয়া বনাই থৈছে গড়মূৰ চেণ্টাৰ এইটো। আগৰকেইটা ক'ত পালেগৈ নাজানো। হে এইফালে যে কত জনমৰে মোৰ আপোন যে তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে মনে আজি পাখি মেলে ও চোৱা কিনো ৰং। আহি পাই গ'লোঁ এতিয়া ব্ৰহ্মপুত্ৰ এটা ঘাট। ব্ৰহ্মপুত্ৰ পাৰ হ'ম এতিয়া। এইবাৰ বেলেগ এটা ঘাটলৈ আহিলোঁ। আগৰটো মানে যোনটোত গৈছিলোঁ সেইফালে ইটো থাকিলে, আগত থাকিল। তো এতিয়া বেলেগ এটা দিয়ে যাম ভাবিলোঁ আজি। তো এতিয়া আমি অহা অকণমান লেট হ'ল। তো এখন গ'লে আকৌ নেক্সটখনলৈ আমি এতিয়া ৰখিব লাগিব। তো ইয়াতে ৰৈ দিছোঁ অলপমান, এখন যাওক আৰু। তো ইয়াতে এতিয়া কিবা এটা খাই বহি থাকোঁ আৰু অলপ টাইম।
বাপৰে গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো কোনে কোনে ঘূৰালে চিলাখন আজি 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 তো আমি এতিয়া ঘাটৰ পৰা নামিব লৈছোঁ এয়া নামি আছোঁ তো গাইছ এতিয়া ঘাটৰ পৰা নামিলোঁ আমি এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ সন্ধিয়াই হ'ল আৰু ঘৰ পলে পলে ঘৰটো আৰু দূৰ আছেই তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু নতুন যদি চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো এতিয়া আমি এইটো নাৰায়ণপুৰ নেকি ন অঁ বিহপুৰীয়া পালোহি ঘৰলৈ আৰু বেছি দূৰ নাই বিহপুৰীয়া পালোহি বিহপুৰীয়া চেণ্টাৰ ইয়াৰ পিছত আছে নাৰায়ণপুৰ পাই বেছি দূৰ নাই আৰু অলপ দূৰ তো ভিডিঅ'টো আজিলৈ ইমানতে ষ্টপ কৰিছোঁ আৰু মানে মোৰ সেয়া কি SD কাৰ্ডটো ইমান স্পেচ নাছিলে খতমেই হ'ব হ'ল সম্ভৱ তো আকৌ নিউ SD কাৰ্ড এইটো আৰুতো এইটো মানে ফুল হৈ আছে দুটাই আছিল তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আৰু শ্বেয়াৰ কৰিব লগৰবোৰলৈ বাপৰে ধূলি দি দিলে লাষ্টৰ টাইমতে তো হেপী এণ্ডিং